Hello guys, welcome back to my YouTube channel. Hello guys, welcome back to my YouTube channel. আজি আমি আহিলো বাহনীলৈ অলপ মানে বাছা কাটিবলৈ তাকে যথেষ্ট ভাগৰ লাগিলে ইয়া পৰি আছিলো ধুনীয়াকৈ আৰাম কৰি মুখখন অলপ ধুই ললোঁ পানীখিনি ঢুকি নাপাবলৈকে বহুত তলত আছে গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে খুব মজা মজা একদম হেৰি আমাৰ ফানি কিছুমান সিচুৱেশ্যন আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে Wow! Very dangerous! Coba. আমি বৰ্তমান আছো বাহনীত ধুমাকা বাগাটি আছে মই জনাব লাগে কিবা কিবি ঘৰ একদম ভাঙি একদম পচি আছে গতিকে উপায় নাই এনেকৈ কষ্ট কৰিবলগীয়া হৈছে এনেকৈ কামে বা সেয়া অকণমান জুই দি দিয়া চক অকলে টানি গিয়াই দিছে বা সেয়া দিছ ইজ পাৱাৰ আখি মাৰিব লাগিব আখি কেনেকৈ মাৰে আখি এইটো আখি বুলি কয় বাঁহৰ সেই বুলি 180 নহয় এই আখিটো বাঁহৰ আখি এনেকৈ মাৰে কিমান কাটিব লাগে বাঁহৰ আগটো আগলটো কিমান ডাঙৰকৈ লাগে কোনোবাই বেপাৰীবিলাকে অলপ সৰহকৈ লৈ লয় গাঁৱলীয়া মানুহবিলাকে অলপ কমকৈ লৈ লওঁ এইটো ষ্টাইল এনেকৈ দিব লাগে এইটো শুনিয়া লাগে আৰু ইয়াৰ আগটো নাই একচুৱেলি দেই আগ মৰা বা বুলি কয় এইটো ধুমুহা বতাহত ভাঙি থাকিলে মানে সেইটো আগ সৌ থাকোঁতে যেতিয়া কুমলি আছিলে নাই ধুমুহা পূৰা বলিলে কিটিককৈ ভাঙি থাকিলে মাছৰ টিকনিটো কাটি দিয়া নিচিনা হ'লে এইটো ক্লিয়াৰ এটা টিকেট ওলাই যাব এতিয়া 100 টকা আৰু এইটো টানি দেখাই দিয়া তুমি এইটো কি কামত দিব এইটো কোৱা এইটো তোমাৰ ৰোৱা কামত দিব ৰোৱা এনেকৈ ঘৰ বনাই যে মুধৰ চপা এইটো আউলালৈকে যিটো আহে বাঁহবিলাক এনেকৈ থাকেতো সেইটো ৰোৱা বুলি কয় সেইটো ৰোৱা কামত দিব এনেকৈ বাঁহ ধুনীয়াকৈ ৰোৱা কাৰণে সেইবুলি মানে তোৰ ধান ৰোৱা নিচিনা নহয় আৰু এই ৰোৱাটো হৈছে ৰোৱাটো মানে ৰোৱা ধান ৰোৱা নহয় এইটো এনেকৈ কাটিব লাগে নগাদাহৰ কোপ নগাদা বুলি কৈ জানো সেইটো ক'ব নোৱাৰিছোঁ অসমীয়া দা বুলি ক'লে কি বেয়া নহয় বাৰু নগাদা বুলি এইখন আমাৰ শিৱনাথ ভাই কি কৈছে মই নম্বৰ মাৰি আছোঁ আপোনাৰ বাৰু কাটিব লাগিব ইয়াত আৰু এটা টানি থাকিব দেখিছা কি সুন্দৰ বা প্ৰতিভা টিকলি অকণমান চিনেমেটিক শ্বট দেখাই দিওঁ ধৰা মোবাইলটো চিনেমেটিক শ্বট গৈছে চিনেমেটিক শ্বট এইটো হৈছে হেৰি বিজুলী বাঁহ মানে টঙাল বাঁহ এইটো এইটো টঙাল বাঁহ অকণমানটো নে গোটেই বাঁহটোৱেই কাটিব লাগিব হা এইটো টঙাল বাঁহ হৈছে এইটো ক'ত কুমলীয়াটো হ'ব টঙাল এইটো বুঢ়া নি এইটো বুঢ়া হ'ল না এই নাই আকৌ কুমলীয়া সেইটো চাইডত
এইটো কাটো দিয়া এই বেকাৰটো কাটে বেকাৰটো বেকাৰো হৈ ভাল হ'ব এইটো কাটে চুটি চুটি মাল হ'ব কোনটো এইটো এইটো ন অ গুৰিটো নাই যে ৰবা টঙাল বা চুৰ কৰে বেয়া কাটে আহিছে দেখোন এইটো এইবোৰ টঙাল বা চুৰ কৰাৰ কাৰণে মানে কোনোবাই মানে ঘপককে দিয়ে আৰু এনেকে মাল পলাই দিয়ে পলাই দিয়ে মানে এইটো দেখা নাই এইটো এই টঙাল বাটো চুৰ কৰিলে বেছি দিন নাই কৰিলে বেছি দিন হোৱা নাই একদম নতুন কটা হয় এইটো টঙাল বা চুৰ কৰিলে আমিতো অহাই নাই আজি কিমান মাহ হৈ গ'ল আমিতো নিয়া নাই না এইটো হয় নাই হয় হয় আমি বিকাও নাই তেতিয়াহ'লে কোনে নিলে আমি নিবিকো আৰু ঘৰৰ কাৰণে নিবলৈ আহিছো ইয়াত চুৰ সোমাইছে চক এইবিলাক চব চুৰে নিয়া হয় এইটো চক বেছি দিন হোৱা নাই এতিয়ালৈকে জালটো আছেই আৰু এইটো চক আপোনালোকে কি কমান ঘৰত বানাই নে কি নাই চুৰ কৰিছে যে এইটো চুৰ কৰা এইটো বেছি দিন হোৱা নাই গোটেই চুৰি সোমাইছে মানুহ ইয়াত ভাল নালাগে ন সেনেকে কিমান লাগিব নাই গোটেই মানে চুৰি কৰি কিমান আছে ই ডাঙৰ কাটি নেকি নাই নালাগে এইটো অকণমান মাৰি পাৰি বিহল কথা এই ওপৰে মাৰি দে চব তলত মানে হেৰি নাই ওপৰে চব মাৰি মানুহ নাই মই নাই 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 অলপ কষ্ট হ'ব যত্ন কৰিলে যত্ন পাই বুলি কৈছে নাই নাই এইবিলাক পুৰা কাটি দিব পৰা যায় ন কাটি দিব লাগিব ধুনীয়া চব জাগৰি দিছে এইটো চব নিয়াই হয়তো বেলেগে নিয়া ভাগ কাটিব দিব এইডাল হ'ব নাই এইটো অকণ বুঢ়া নাই চাহ ক তই নিজে চাই ল বকুমলীয়া উঠিলে উপায় নাই বুঢ়াটো পিছতহে হ'ব না এতিয়া ছমাহ হৈছে বয়স ই ডাঙৰ কাটি লগাই ডাঙৰ কাটি মাৰি দে এইটো কাটো ইয়াত মাৰি কেনে লা কেনেকৈ কাটে আই ঐ তৰা দুই তেনেকৈ নাচাব মৰম লগা মৰম লাগে জানানে ইয়াক হ'লে হ'ব বছ कौन है ये लोग कहां से आते हैं तो लाइक और शेयर ठोक दीजिए महाकाल का लाइक और शेयर ठोक दीजिए पूरा साल मेहनत करता हूं आपके लिए बेटा ऐसा नहीं चलेगा